साफ्रोमबो रायजो राजा नोंथांमोनाव गिबियावनो खुलुमनाय जासिगोरदों आं जे नोंथांमोननो मोनसे भिडिअ क्लिप देखायनो नागिरदों ओमफ्राय बे भिडिअ क्लिपखौ नोंथांमोननो होखागोन जेरैब्लाबो दा बिनि सिगां नोंथांमोननो मोननैसो बाथ्रा खिथानो होनो नागिरबाय बेनो जाहैबाय मा नोंथांमोना नुखादों आथिखालावहाय जोंनि बिटिआरआवहाय बिटिआरनि सदर टाउन क'क्राझारावहाय माने गले गले माखासे डाकाथि जानाय जाथाया सोलिगासिनो दङ नोंथांमोना नुखादों दिनैबो जेनेखि इउक' बेंकनिफ्राय जेरै 2 लाखनि बारा जेनेखि फैसा बख'दोंमोन फरेस्ट बिफाननिफ्राय एबा सासे रेन्जारा ओमफ्राय दा बे बख'नायखौ नुनानै माखासे सिखावफ्रा दुथांफ्रा माने खाबु लानानै बिनि जेनेखि फैसा बेखौहाय माने माखासे पलिसि बाहायदों आरो माने फैसा गयैखौनो गावसोरनि फैसा गारफानानै फैसा गबाय नोंना होननानै फोरमायना खिथानानै फैसाखौ खननाय लोगो लोगोनो मा खालामदों बिसोरो लोगो लोगो फैसा गारिखौ खेवनानै माने बेगखौ लानानै बिसोर थांदों आरोखि बेबायदि होननानै जों मिथिनो मोननाय जादों ओमफ्राय बे मोनसे जाहैबाय आरो फारसेथिं नोंथांमोननो जोबोद दुखुनांथाव बाथ्रा जेनेखि बर' सावथुननि मस्ट कमेडियान जेनेखि फैलाथ' नङा मेन्डेलानि जोनोमगिरि बिफाया रुंसारि जाबाय होननानै मिथिनो मोननाय जादों बिथांखौ दिनै बिदाय होबाय बेनिनो नोंथांमोननो आङो लानानै फैदों जोबोद दुखुनांथाव बाथ्रा दा बैसो जादोंना जायाखैमोन जों बेखौ मिथिनो थांला खिन्थु बिथांनि बिफाया दिनै रुंसारि जाबाय आरोखि बिथांनि जिउमाया सोरगोआव आलोगोजोन थाहैथों बेखौ आङो इसोरनि खाथियाव आरज गाबबाय स' दिनैनि भिडिअनि मेन भिडिअआ बेसो लोगोफोर आं नोंथांमोननो भिडिअ क्लिप दिन्थिनो नागिरदों बे भिडिअ क्लिपआ जोबोद गुरुत्वपूर्ण नोंसोरो बेखौ माने मिथिथारनांगोन आरो सोर मा बाथ्रा बुंदों मा बे भिडिअ क्लिपआ नोंथांमोनहा नायनानै बुजिनानै लादो आं भिडिअ क्लिपखौ আপুনি प्रथम कामটো কৰিব লাগে যে এনেকৈ ক্ষতিগ্ৰস্ত পৰিয়াল কিমান আছে তাৰ তালিকা বিচাৰিব লাগে ক্ষতিগ্ৰস্ত পৰিয়ালক আৰচিচি ঘৰ এটা ভাগিলেও এতিয়ালৈকে কেৱল 1,20,000 টকাকে দিয়াৰ নিয়ম আছে হেতু বহাব লাগে তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ লগত কথা পাতিব লাগে অন্ততঃপক্ষে এটা আৰচিচি ঘৰ ভাগিলে 20 লাখ টকা এটা আসাম টাইপৰ পকা ঘৰ ভাগিলে মানে 15 লাখ টকা আৰু এটা কেঁচা ঘৰ ভাগিলে বা এনেকুৱা চাংঘৰ ভাগিলে মিনিমাম 10 লাখ টকা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই দাবী আপুনি কেন্দ্ৰীয় চৰকাৰক উত্থাপন কৰিব লাগে সেই আহ্বান সেই অনুৰোধ আপুনি অসমৰ মুখ্যমন্ত্ৰী হিচাপে কেন্দ্ৰীয় প্ৰধানমন্ত্ৰীক আপোনালোকে জনাব লাগে তাৰ বিপৰীতে আমি দেখিছো যে আপুনি এনে নাটক কৰি ঘূৰি ফুৰিছে আপুনি বানপানী চোৱাৰ নাটক কৰি আছে বানপানী চোৱাৰ নাটক কৰি থাকিলে আমাৰ একো লাভ নহব আপুনি আমাক যথোপযুক্ত হাৰত যেটো ৰিলিফ মেনুৱেল আছে সেই ৰিলিফ মেনুৱেল মতে আপোনালোকে আমাক ক্ষতিপূৰণ দিয়ক গৰুৰ কাৰণে প্ৰত্যেক দিনে আপুনি 4 কেজি দানা দিয়াৰ ব্যৱস্থা কৰিব লাগে কোটো পোৱা নাই গোটেই সময়খিনিৰ কাৰণে মাত্ৰ 10 কেজি বা 15 কেজি মাত্ৰ কোনোবাই দানা পাইছে এটা পৰিয়ালৰ এজন মানুহক বা এগৰাকী মহিলাক দিব লাগে দৈনিক 600 গ্ৰামকৈ চাউল আৰু 100 গ্ৰামকৈ আপোনাৰ দালি কিন্তু পোৱা নাই মুঠ কিবা এটা আপোনালোকে দি দিছে তাৰোপৰি প্ৰত্যেক দিনে চিৰা পাব লাগে 600 গ্ৰাম আৰু গুড় পাব লাগে 100 গ্ৰাম কিন্তু তাৰো ব্যৱস্থা কৰা নাই মথাউৰিবিলাক ভাঙিলে সেইবিলাক মেৰামতি কৰিবৰ কাৰণে সেইবিলাক নতুনকৈ নিৰ্মাণ কৰিবৰ কাৰণে আপোনালোকৰ চৰকাৰৰ টকা নাই আপোনালোকে কৈছে যে কংগ্ৰেছৰ দিনত বনোৱা মথাউৰিহে ভাগিছে এই সময় কংগ্ৰেছ বিজেপিৰ সময় নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ প্ৰধান কামটো হ'ল প্ৰধানমন্ত্ৰীৰ লগত কথা পাতি পুঁজি আনি আপুনি এই বান বিধ্বস্ত অসমক পুনৰ গঠন কৰা তাকে নকৰি আপুনি কেৱল টিভি তুলাই থাকিলে একো কাম নহব সেইকাৰণে মই গ্ৰাউণ্ড জিৰ'লৈ আহি এই যেটো আপোনাৰ ভাগি যোৱা এটা চাংঘৰ মিচিং মানুহৰ অসমৰ ভূমিপুত্ৰ মিচিংসকলৰ এটা চাংঘৰ ইয়াত এনেকৈ পানীৰ মাজত পৰি আছে আপোনালোকক প্ৰকৃত অৰ্থত এই পৰিয়ালবিলাকক ক্ষতিপূৰণ দিবৰ কাৰণে মথাউৰিবিলাক নিৰ্মাণ কৰিবৰ কাৰণে ভাগি যোৱা ৰাস্তাবিলাক বনাবৰ কাৰণে আৰু লগতে উপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে দাবী উত্থাপন কৰিলো এতিয়া উজনি বংকুৱাল গাঁৱত বংকুৱাল হল উত্তৰ মহুৱা পঞ্চায়তৰ নহয় উত্তৰ মহুৱা পঞ্চায়তৰ আমাৰ বোকাখাট সমষ্টিৰ এটো হল আপোনাৰ উজনি বংকুৱাল গাঁও এটো আকাশ দাৱৰ ঘৰটো সৰু তাত আছিল এবাৰ আপোনালোকে সকলোৱে জানে যে বংকুৱালৰ মথাউৰিটো ভগাৰ পাছত ইয়ালৈ পানী আহি তেখেতসকলৰ ঘৰটো উটুৱাই লৈ আহি চাংঘৰটো আনি ইয়াত আনি এই পানীৰ মাজত ৰখাই থৈ দিছে তো মই এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ অনুৰোধ কৰিব খোজো মুখ্যমন্ত্ৰী ডাঙৰীয়া এনে বানপানীত ফটো সেশন কৰি থাকিলে একো লাভ নাই আপুনি বানপানীত একাঠুলৈকে পানীত বহি লৈ থিয় হৈ আপুনি তাত ফটো উঠি